এখন কঁপি থকা ৰামধেনু হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানীৰ গিলাচৰ ওপৰত দুৱাৰেদি চুৰি কৰি সোমোৱা ৰ'দচেঙা পৰিছেহি। তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ সাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত। তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু। অদৃশ্য পোহৰ বয়সা বিজুলীৰ পকোৱা তাঁৰডালৰ চিলিঙৰ পৰা নামি আহিছে। তাৰ মূৰত ভিতৰৰ নেদেখা বাল্বটো, তাক আধা ঢাকি থকা আইনাৰ ছেটখন, তাৰ পাহি কটা দাঁতিবোৰত ৰঙীন ৰঙৰ বল। ভৰ দুপৰীয়া কোনোবা বিহুতলীৰ পৰা উটি অহা কোমল বতাহজাকত সিও কঁপিছে, আৰু কঁপিছে খিৰিকীৰ নীলা পৰ্দা দুখন। মাজে মাজে আনন্দত ভাসি মেলি উৰি আহিব খুজিছে, কিন্তু পৰা নাই। আকৌ উভতি গৈছে, আকৌ শব্দ কৰিয়েই সাৱটি ধৰিছে লোহাৰ বাৰবোৰত। অধীৰ উত্তেজনাত কঁপিছে পৰ্দা দুখন। ৰামধেনুখন, বিজুলী চাকিটো আৰু এই সকলোৰে লগত একেটা সুৰত, একেটা তালত, একেটা ছন্দত মোৰ অন্তৰখন। দুপৰীয়া 12 বজাতে অফিচ ছুটি কৰি বিচনাত পৰি আছোঁ। নিশ্চিন্ত আৰামতেই পৰি আছোঁ। কালিলৈ দেওবাৰ, সন্মুখৰ 30টা দিন ছুটি। আৰু পাই কোনে? বৰ চাহাবৰ অৱজ্ঞা, পিয়েৰ ৰঙা চকু, একেখন চকী, একেখন টেবুল, একেবোৰ ফাইলৰ বিভৎস নগ্নতাৰ মাজত অবিশ্ৰান্তভাৱে নিজক ডুবাই ৰখাৰ অশান্তিৰ পৰা মই তেতিয়া বহু দূৰত, মুক্ত, স্বাধীন। উদ্দেশ্য নাই, চিন্তা নাই, ভাৱনা নাই, মুক্তিৰ আনন্দ। সেই দেখিয়ে হয়তো মোৰো অন্তৰখন কঁপিছে। চাৰিওফালে দুপৰীয়াৰ নিস্তব্ধতা। চহৰৰ বুকুৰ চঞ্চলতাৰ বহু আঁতৰত নিজান ঠাইখনৰ দাঁতিতে থকা সৰু টিলাটোৰ ওপৰত মোৰ সৰু ঘৰটো। সৰু যদিও সুন্দৰ। সন্মুখৰ নিজম ঘাঁহনিডৰাৰ চাৰিওকাষে নানা ধৰণৰ ফুলৰ বেদ। আলিৰ সিপাৰে সমতল চৰকাৰী হাবিডৰাৰ মাজে মাজে 2-4 জোপা ডাঙৰ ডাঙৰ গছ। গছৰ গুৰিয়ে গুৰিয়ে বনৰীয়া ডেফনি ফুলৰ জোপা। গছৰ ফাকে ফাকে দেখা যায় দূৰত দিহিং নদীৰ ৰূপোৱালী পানীবোৰ, তাৰ বুকুত ভাহি যোৱা পালতৰা নাওবোৰ। বেলিটো ডুবু ডুবু হৈছে। ফুলনিৰ মাজত বহি মই মোৰ চকু দুটা ৰুমালেৰে বন্ধ। পখিলীয়ে তাইৰ সৰু হাত দুখনেৰে বান্ধি দিছে। পখিলী মোৰ 4 বছৰীয়া যি, তাই মোৰ লগত খেলিছে। বগা পখিলাজনীৰ দৰেই তাইৰ পাতল দেহটো ঢাকি থোৱা বগা ফ্ৰকটোৰে সৈতে দেখিবলৈ ধুনীয়া হৈছে। চোলাটোৰ ফুলি থকা দীঘল হাত দুখনৰ মূৰত জিলিকি আছে সোণৰ বালা দুপাত। ভৰিৰ জোতাযোৰ, চুটি মোজাযোৰ সিও বগা। মূৰৰ জপৰা কেঁকোৰা চুলিবোৰৰ মাজত লাগি থকা ভগা ফুলৰ পাপৰিবোৰো বগা। মোৰ চকু দুটা বন্ধা দেখিয়ে হবলা তাইক আৰু ভালকৈ দেখা যেন লাগিছে। ফুলনিৰ মাজে মাজে তাই মোৰ ওচৰলৈ উৰি আহি চিঞৰি সোধে, মই ক'ত? ওচৰৰ নেদেখা ফুল এপাহ আলফুলকৈ ধৰিব চেষ্টা কৰি কওঁ, এয়া মোৰ হাতৰ মাজত। ই নহ'ল। হাঁহিত উত্তাবল হৈ তাই দূৰলৈ উৰা মাৰে। আকৌ ঘূৰি ঘূৰি উৰি উৰি মোৰ আগত পৰি চিঞৰি উঠে, মই ক'ত? শব্দটো অহাৰ ফালে চোচা লওঁ। তাই ধৰা নপৰে। গাৰ বতাহ লাগি ওচৰৰ ফুলবোৰৰ নিয়ৰবোৰ মোৰ হাতত সৰি পৰে। তাই হাঁহে, আকৌ যায়গৈ। শেষত এবাৰ জঁপিয়াই পৰেহি মোৰ গাত। ফুলৰ দৰেই কোমল তাইৰ সৰু হাত দুখনেৰে সাৱটি ধৰে মোৰ ডিঙিত। মোৰ দুয়ো হাতৰ মাজত তাই হেৰাই যায়, ঢাক খাই যায় তাইৰ সৰু এধানিমান দেহাটো। মোৰ চকুৰ বান্ধটো অলপকৈ তুলি ধৰি সোধে, এইবাৰ মই ক'ত? কওঁ, এয়া মোৰ বুকুৰ মাজত। মোৰ হাতত ভৰ দি হাউলি পৰি নীলা আকাশলৈ চাই চাই তাই অধীৰ আনন্দত, ধৰা দিয়াৰ আনন্দত, হেৰাই যোৱাৰ আনন্দত ডুবি যায়। তাইৰ সৰু অন্তৰখনৰ মুক্ত হাঁহিটো প্ৰতিপাহ ফুলৰ বুকুত খুন্দা খাই কঁপি কঁপি উঠি যায় অলপ দূৰত বহি থকা মায়াৰ ওচৰলৈ। ফুলনিলৈ নামি অহা চিৰিটোৰ প্ৰথম ধাপটোৰ ওপৰত বহি মায়া। ওচৰত টবৰ বতাহত নাচি থকা ফুলকেইপাহে মায়াৰ আঁচলৰ আগটো পাই যেন ময়েই পখিলীয়ে খেলা খেলটোৱেই খেলিছে। অলপ ব্যস্ততাত কিবা এটা গুঠি থকা মায়াৰ পিঠিত ভাগি পৰা খোপাটোৰ 2 এডাল চুলিৰ আগ
সেই নীলা পৰ্দাকেইখনৰ দৰেই মুক্তি বিচাৰি কঁপি কঁপি উৰিছে। কোচত থকা বগা ঊলৰ লাৰুটো কেতিয়া যে মনে মনে মুক্তি পাই নাচি নাচি চিৰি বগাই নামি আহিছে তাক মায়ে ক'ব নোৱাৰে। মাজে মাজে মূৰ তুলি মায়ে আমি চকুৰ আগত আছোনে নাই চাই লৈ পুনৰ নিশ্চিন্ত হৈ নিজৰ কামত মগ্ন হৈ পৰিছে। মোৰ ওপৰত মায়াৰ আস্থা নাই। পখিলীৰ চঞ্চলতাক বিশ্বাস নকৰে। পখিলীটো শিশু, কিন্তু মোৰ সামৰ্থ্যৰ ওপৰত ভৰসা কৰি মায়ে আমাক চকুৰ আৰ হৈ যাবলৈ নিদিয়ে, দিব নোখোজে। খেলাৰ মাজে মাজে পখিলীয়ে মাকক সোঁৱৰাই দিছে যে মোক পাই তাই মাকক একেবাৰেই পাহৰা নাই। আমি সেইফালে চালেই প্ৰতিবাৰেই দেখোঁ মায়াই সৰুকৈ হাঁহে, প্ৰতিদিনৰ পুৰণা সুন্দৰ হাঁহিটো। কিন্তু তাৰ মাজৰ মাধুৰ্যখিনি প্ৰতিবাৰেই নতুন হৈ চকুত পৰে। মোৰ ভাল লাগে। এই হাঁহিটোৱে মোক মনত পেলাই দিয়ে মোৰ পুৰণা দিনবোৰৰ কথা। মায়া তেতিয়া নতুন, মোৰ সম্পূৰ্ণ অচিনাকি। মনত পৰে তাৰো আগৰ বছৰবোৰৰ কথা। আজি ভাবিলে সেয়া আচৰিত লাগে। স্কুলৰ, বিশ্ববিদ্যালয়ৰ, বিশেষকৈ চাকৰিৰ বছৰবোৰ হোষ্টেলত, মেছত, হোটেলত 14-15 বছৰ ঠাইত 34-35 জাতীয় ৰান্ধনীৰ হাতৰ ভাত খাই খাই পাহৰি গৈছিলোঁ ঘৰৰ ভাতৰ সোৱাদ। কিন্তু তাৰ বাবে অলপো দুখ নাছিল। বিচৰাও নাছিলোঁ নিজৰ এখন ঘৰ। এবাৰ ভবাও নাছিলোঁ জীয়াই থকাৰ উদ্দেশ্য কি, সাৰ্থকতা ক'ত। এৰি দিছিলোঁ জীৱনটোক আগবাঢ়ি যাবলৈ। চিন্তা নাই, ভাৱনা নাই, কোনো বাধ্যবাধকতা নাই। হেলনীয়া ধূলিৰ বাটত এচুলো পানী এৰি দিয়াৰ দৰেই এৰি দিছিলোঁ নিজক উটি যাবলৈ। যেনি জলৈকে ইচ্ছা যাওক উটি, শেষ হৈ যাওক। মাথো এচুলো পানী চাই থাকোঁতেই শুকাই যাব। সেইকণ সময়লৈ কিয় আকৌ অনাৱশ্যক জঞ্জাল কিছুমান বঢ়াই লওঁ। কিন্তু সি আৰু সম্ভৱ নহ'ল। মাৰ চকুলো, গুৰুজনৰ আদেশ, বন্ধু বান্ধৱৰ উপদেশ, আগ্ৰহ অভিমানত বিৰক্ত হৈ শেষত এদিন ক'বলৈ বাধ্য হ'লোঁ, তহঁতৰ যি ইচ্ছা। বুজিলোঁ, নিজস্ব সকলো হেৰুৱালোঁ। সুখ, আনন্দ, স্বাধীনতা। মোৰ মুখৰ পৰা ওলোৱা মাত্ৰ একেষাৰ কথাই সকলো ওলট পালট কৰি দিলে। আপনিশ্চাত বৈ অহা পানীচোলৰ গতি হঠাৎ ঘূৰি বৈ গ'ল আন নতুন, কোনোদিনে নেদেখা, কোনোদিনে নজনা বাটেৰে। 2 মাহো পাৰ নহ'ল। কাৰ্নিভেলৰ যোৱাত ভাগ্য পৰীক্ষা কৰিবলৈ নেদেখা মোনাটোক চকু মুদি হাত ভৰাই উলিয়াই অনা টিকটটোৰ দৰেই জীৱনৰ জোৱা খেলতো চকু মুদিয়েই তুলি ল'লোঁ মায়া। নিজক ধিক্কাৰ দিছিলোঁ। কিয় মাৰ চকুলো দেখি নিজস্ব সকলো স্বাধীনতা বিসৰ্জন দি এটা গলগ্ৰহ চপাই ল'লোঁ। এতিয়াও মনত পৰে, ঘৰলৈ অনাৰ পাছতো 4-5 দিনলৈ মায়াৰ ফালে এবাৰ ঘূৰিও চোৱা নাছিলোঁ। আগ্ৰহ নাছিল, ইচ্ছা নাছিল, ধাৰণাও নাছিল। যাক আনিলোঁ তেওঁ দেখিবলৈ কেনে, আঁতৰি আঁতৰি ফুৰিছিলোঁ। সকলোৰে ওপৰত খং উঠিছিল, বেছিকৈ এই মায়াৰ ওপৰত। কিয় এই ছোৱালীজনীয়ে মোৰ সুখ শান্তি শেষ কৰি দিবলৈ আহিল। দুৰ্ভাৱনাত, দুশ্চিন্তাত সকলো আন্ধাৰ হৈ উঠিছিল। অকলতো সেয়েই নহয়, যিগৰাকীক লৈ এই সকলো চিন্তা ভাৱনাৰ উৎপত্তি, সেইজনাৰ আজিৰ ছোৱালীৰ লাজৰ ঢাকনিৰ তলত লুকুৱাই থোৱা আচল ৰূপটো 2 দিন পাছত বা কি মূৰ্তি ধৰি আত্মপ্ৰকাশ কৰে, তাক ভাবি অন্তৰাত্মা কঁপি উঠিছিল। ভয়ত পলাই ফুৰিছিলোঁ। মনত পৰিছে 4 দিনৰ দিনা আবেলি নিজৰ কোঠাত মনে মনে বহি একেবোৰেই ভাবি আছিলোঁ। হঠাৎ অনুভৱ কৰিলোঁ কোঠালৈ কোনোবা এজন লাহে লাহে সোমাই আহিছে। ভৰিৰ খোজৰ ক্ষীণ শব্দটো মোৰ অচিনাকি। বুজিলোঁ কোন সেয়া, কিন্তু ঘূৰি চাবৰ সাহস নহ'ল। কিতাপ এখন মিছাতে মেলি ল'লোঁ। যোৱা 4 দিনৰ ব্যৱহাৰৰ কথা মনত পৰি এই প্ৰথম অলপ লাজ লাগিল, অলপ বিৰক্তও হ'লোঁ। ভাবিছিলোঁ মোৰ আহ্বান নাপালে মায়া উভতি যাব, কিন্তু নগ'ল। বৰঞ্চ আগবাঢ়ি আহি চকীৰ পাছফালে থিয় দিলেহি। আৰু বহি থাকিলেও বেয়া দেখি থিয় দিব লগা হ'ল। কিন্তু কি কৰিম, ভবাৰ আগতেই দেখিলোঁ মায়াই হাতৰ সৰু ৰূপৰ বঁটাটো মোৰ টেবুলৰ ওপৰত থলে। বোধ কৰোঁ তাত মছলা আছে। তৎক্ষণাত ঠিক কৰিব নোৱাৰিলোঁ। প্ৰথমে মছলা খাম নে ঘূৰি মায়াৰ মুখলৈ চাম। হঠাৎ এবাৰ ড্ৰয়াৰত থকা মোৰ সৰু সংসাৰখনৰ চাবিকোছা চকুত পৰাত হাতত তুলি ল'লোঁ। মায়াৰ মুখলৈ নোচোৱাকৈয়ে তাক আগবঢ়াই দি ইণ্টাৰভিউটো সোনকালে শেষ কৰি দিবলৈ ব্যৱসায়ৰ সুৰতেই কৈ পেলালোঁ। সংসাৰ সমুদ্ৰত চলাবলৈ লোৱা সৰু নাওখনৰ বঠাপাত এতিয়াই ধৰে নে আগতেই ধৰে, মোৰ একো ধাৰণা নাই। মই নাজানো আৰু জানিবৰ আগ্ৰহো নাই। সদায় থকা এই ঘৰখনৰ বিষয়ে সাধাৰণ জ্ঞানকণ মনত পেলাই
ইয়াকে ক'ব পাৰোঁ যে তাত সোণৰ পাহাৰো নাই, ৰূপৰ পাহাৰো নাই, অৱশ্যে একেবাৰে মৰুভূমিও নহয়। পেৰা বেটাৰী আলমাৰি, চিন্দুক তলে ওপৰে ক'ত কি আছে সেইবোৰৰ সৈতে সাক্ষাৎ পৰিচয় মোৰ আজিলৈকে হোৱা নাই। নহ'ব লগা হ'লেই সুখী হ'ম। তাৰ চাবিবোৰ সদায় মোৰ টেবুলে টেবুলে ঘূৰি ফুৰে, যদিও কোনোদিন ব্যৱহাৰ কৰি চোৱা নাই। কিহৰ কোনটো চাবি বাছি উলিয়াবলৈ বোধ কৰোঁ মোতকৈ তোমাৰ কম সময় লাগিব। সেয়া ক্ষেত্ৰত তোমাৰ বস্তু তোমাকে গতালোঁ। ইমান দিন নামত মোৰ আছিল যদিও আজিৰ পৰা আৰু মোৰ নহয়। মই নিবিচাৰোঁ। গুপ্ত ঐশ্বৰ্যও যদি কিবা থাকে মই কেতিয়াও দাবী নকৰোঁ। মুঠতে এই চাবিকোচা ভুলতো আৰু মোৰ ওচৰলৈ নাহিলেই মই নিশ্চিত হ'ম, ভাৰমুক্ত হ'ম। নিশব্দে নিসংকোচে চাবিকোচা মায়াই মোৰ হাতৰ পৰা তুলি ল'লে। লক্ষ্য কৰি দেখিলোঁ হাতৰ আঙুলিকেইটা, কিন্তু অলপো নকঁপিল। তাৰ বৰণটো চকুত পৰাত মুখলৈ চাবৰ লোভ হ'ল। মায়াক আচৰিত কৰি হঠাৎ ঘূৰি মায়াৰ মুখলৈ চালোঁ। স্বাভাৱিক গাম্ভীৰ্যৰে ভৰা কোমল এখন মুখ। মায়াই স্পষ্ট মোৰ চকুলৈ চাইছে। মোৰ সন্মুখত থিয় দিয়া ভংগীটোত ব্যৱহাৰত মোৰ হাতৰ পৰা চাবিকোচা তুলি লওঁতে নছোৱালীৰ অনাৱশ্যক লাজ, জড়তা, সংকোচৰ পৰা মায়া সম্পূৰ্ণ মুক্ত। অথচ সামান্যতম চঞ্চলতাও নাই। মনে মনে স্বীকাৰ কৰিলোঁ, মায়াৰ মাজত অসাধাৰণ কিবা এটা নিশ্চয় আছে। মনৰ শক্তিও আছে। বিপদৰ ভয়ত মোৰ দৰে পলাই ফুৰা স্বভাৱ মায়াৰ দেখিছোঁ নাই। যাক এৰা নাযায়, যাৰ লগত চিৰজীৱনটো কটাব লাগিব, তাৰ সন্মুখীন হ'বলৈ মায়াৰ সাহস আছে। মোৰ একেদিন ইয়াৰ ব্যৱহাৰ মায়াৰ খং উঠা স্বাভাৱিক, কিন্তু মায়াৰ মুখলৈ চাই ক'ব নোৱাৰিলোঁ অপমানটো মায়াই কেনেকৈ গ্ৰহণ কৰিছে। ক'ব নোৱাৰাকৈয়ে স্বীকাৰ কৰি পেলালোঁ। মোৰ গুণৰ কথা ক'লোঁ। নিজৰ অসমৰ্থতাকে মোৰ বেছি ভয়। সেই দেখি মই বলৰীয়া। যদি তুমি ভাৰ ল'ব পাৰা। মোৰ মুখলৈ চাই অলপকৈ হাঁহি সৰুকৈ কিন্তু স্পষ্ট কৰি মায়াই ক'লে, বাৰু। মই মানুহটো সম্বন্ধে মায়াই কি ভাবিছে ক'ব নোৱাৰোঁ। যিয়েই নহওক, সি যে বৰ উচ্চ নহয় সেইটো থুৰো। মায়া যাব খোজাত লৰালৰিকৈ মাত দিলোঁ, শুনা মায়া, এটা কথা। এইকেইদিন মোৰ ব্যৱহাৰ দেখি মোক ভুল নুবুজিবা। স্বীকাৰ কৰোঁ, গুণৰ তুলনাত মোৰ দোষৰ মাত্ৰা বেছি যদিও আচলতে মই মানুহটো সিমান বেয়াও নহয়। মাথো সকলো কামতে ভয়টো অলপ বেছি। আকৌ এবাৰ হাঁহি সান্তনা দিয়াৰ দৰেই ক'লে, মই জানো। জানা যদি ভালেই হৈছে। পাছে ভয় নকৰিবা, মই বেছি আমনি নকৰোঁ। প্ৰয়োজনো মোৰ নিচেই সামান্য, কিন্তু তোমাৰ প্ৰয়োজন যিমানেই হওক লাগিলে। নিমখ হালধি বিচাৰি মই হ'লে দোকানলৈ যাব নোৱাৰোঁ। তোমাক এতিয়াই কৈ থলোঁ। এইবাৰ অলপ শব্দ কৰিয়েই মায়াই হাঁহি উঠিলে। তাকো মই জানো। বাৰু, মই নিজেই যাম। মায়া কোঠাৰ পৰা ওলাই গ'ল। কিছু সময় ঠিক কৰিব নোৱাৰিলোঁ মোৰ কথাত মায়া জব্দ হ'ল নে মায়াই মুখে জব্দ কৰি গ'লগৈ। এই মায়াৰ সেই সুন্দৰ হাঁহিটোৱে আনি দিলে মোৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন। সিয়েই মোক আকৌ গঢ়ি তুলিলে নতুন মানুহ কৰি। বছৰৰ পাছত বছৰ পাৰ হৈ গ'ল। কোনোদিনে যি সুখৰ কল্পনা কৰা নাছিলোঁ, তাৰ মাজত মায়াই মোক সেই প্ৰথম দিনৰে পৰা ডুবাই ৰাখিছে। আজি মায়া নহ'লে মোৰ এক মুহূৰ্তও নচলে। মনত পৰে, মাত্ৰ 4 মাহৰ পাছতে মায়া এমাহৰ কাৰণে ঘৰলৈ গৈছিল, কিন্তু এসপ্তাহ পাৰ আগতেই আকৌ ঘূৰি আহিবলৈ বাধ্য হ'ল। তাৰ কাৰণটো যেনিবা নকলোৱেই। উভতি আহি মায়াই মোৰ অৱস্থা দেখি, নিজৰ সংসাৰৰ অৱস্থা দেখি ঠাট্টা কৰি হাঁহিছিল। মনত পৰে, বিয়াৰ পাছত 4 দিন মোলৈ এবাৰো ঘূৰি চোৱা নাছিলা। মায়াক দেখি শান্তিৰে উশাহ এটা লৈ নিৰ্লজ্জৰ দৰে হাঁহিলোঁ। খুব পৰে মায়া, কিন্তু তাৰ প্ৰতিশোধ যে তুমি এনেকৈ ভবা নাছিলোঁ। আৰু নোযোৱাতো? মায়া আৰু যোৱা নাই। সন্মুখৰ চিকুণ ঘাঁহনিডৰাত পখিলীক বহুৱাই থৈ মায়াৰ ওচৰত বহোগৈ। মায়া, তোমাৰ মুখৰ এই হাঁহিটো দেখিলে মোৰ কি ধাৰণা হয় জানা? কি ধাৰণা হয়? তোমাৰ যেন পৃথিৱীত কোনো আক্ষেপ, কোনো অতৃপ্তি নাই। তুমি যেন সকলো ফালৰ পৰা সকলো ৰকমেই পৰিতৃপ্ত। মায়াই সৰুকৈ হাঁহি মুখলৈ চালে। কিয়? ইয়াত আকৌ সন্দেহ কৰি মূৰ ঘামাবলৈ কিটো আছে?
হয়তো একোৱেই নাই, হয়তো একো নাই, ক'ব নোৱাৰোঁ। তথাপি তোমাৰ বান্ধৱীবোৰক দেখিলে মোৰ সঁচাকৈয়ে সন্দেহ হয়, ভয় হয়। সকলোবোৰৰে ঘৰ বাৰী, দাস দাসী, ধন ঐশ্বৰ্যত তোমাতকৈ কিমান বেছি? তাৰ তুলনাত তুমি ইয়াত কি পাইছা? মই কি দিব পাৰিছোঁ? মোক বাধা দি মায়াই কৈ উঠিল, মানুহৰ জীৱনত ধন ঐশ্বৰ্যই জানো সকলো? তোমালোকৰ জাতটোৰ ওপৰত সেই বুলিয়েইতো মোৰ ধাৰণা আছিল। আমাৰ জাতটোক তেন্তে তুমি অলপো চিনা নাই, আৰু মোকো চিনা নাই। অলপ সময় মনে মনে থাকি মায়াই কৈ গ'ল,